নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আৰু মই আজি আপোনালোকক এটা স্পেশাল ৰেচিপি শেয়াৰ কৰিম বুলি ভাবিছো সেইটো হৈছে কচু আৰু মাছৰ ৰেচিপি তেনেহলে চাই থাকিবচোন মই আজি কচু আৰু মাছৰ তৰকাৰীখন কেনেকৈ বনাও খুবেই সোৱাদ লগা হয় আপোনালোকেও ট্ৰাই কৰিব পাৰে মই ইজি ষ্টাইলত বনাও আৰু যিবোৰ আপোনালোকলৈ এতিয়ালৈকে আগবঢ়াই আহিছো ৰেচিপি সেইবোৰ খুব ইজিকে দেখুৱাই আহিছো মানে কম সময়ত মানে খুব সোৱাদ লগা বনাই খাবলৈ পৰাকে আপোনালোকেও ট্ৰাই কৰিব পাৰে তেনেহলে বলক ভিডিঅ'টো আজি আৰম্ভ কৰো আৰু ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব আৰু এয়া হৈছে কচু এইখিনি মই ধুনীয়াকৈ কুটি পেলাই কাটি লৈ ধুনীয়াকৈ ধুই কৰি ললো আৰু ইফালে আছে এয়া মাছ এয়া দেউতাই ললে বেপাৰী আহিছিলে ঘৰতে আৰু তেনেহলে বলক এতিয়া বনাও এতিয়া মাছখিনি মই নিমখ আৰু হালধি অলপ সানি লৈছো এইটো আৰু সকলোৱে জানে এইটো দেখুৱাবলগীয়া কথা নহয় ক'বলগীয়া কথা নহয় আপোনালোকে কমেন্ট নকৰিব পিছে মাছ ফ্ৰাই কৰোঁতে নিমখ হালধি খানাকনো দেখুৱাইছে মই জাস্ট দেখুৱাইছো আৰু প্ৰথমৰ পৰা আদিৰ পৰা অন্তলৈ বস্তুটো দেখুৱালে অকনমান ভাল লাগে ভিডিঅ'টো চাই সেইটো কাৰণে দেখুৱাইছো আপোনালোকে বেয়া কমেন্ট নকৰিব আৰু এইখিনি নিমখ হালধি ধুনীয়াকৈ মিক্স কৰি ল'ম এনেকৈ ধুনীয়াকৈ হাতেৰে মানে সানি কৰি ল'লে মাছটো সোৱাদ লগা হয় কিছুমানে এনেই ওপৰে নিমখ হালধি সানি এনেকৈ জোকাৰি পুকাৰি থৈ দিয়ে মাছটো চুবলৈ মানে এলাহত কিন্তু এনেকৈ মাছত নিমখ হালধি সানি এনেকৈ মঠি ল'লে মাছটো মানে সোৱাদ লগা হয় আৰু খাবলৈ ভাল পাব নিজৰে ভাল সেইটো কাৰণে এয়া মই কেৰাহী পাতি মিঠাতেল দি দিলোঁ কেৰাহীত আৰু ইফালে কুকাৰত দিম মই কচুখিনি আৰু ইয়াতে দি দিম মই অকণমান গৰম পানী জোখমতে দি দিছোঁ আৰু 4টা চিটি মাৰাৰ পিছত পুৰা কচু সিজি যাব আৰু ইয়াত একো দিয়া নাই মই এতিয়া পিছত দিম চব মাত্ৰ পানী অকণমান দি পেলাই এইখিনি সিজাই ল'ম ভালকৈ আৰু এফালে কুকাৰত দি দিলোঁ কচু আৰু ইয়াত তেলো গৰম হৈ গৈছে আৰু ইয়াত দি দিম এতিয়া মাছ ফ্ৰাই কৰিম আৰু যিসকলে মাছ ফ্ৰাই কৰিব নাজানে এইখিনিতে এটা কথা কৈ থওঁ মাছ এনেকৈ তেলত দিয়াৰ পিছত মানে লুটিয়াই থাকিব নালাগে ঘনাই মাছটো এনেকৈ দিয়াৰ পিছত অকণমান টাইম থৈ দিব লাগে থৈ দিয়াৰ পিছত যেতিয়া ৰঙা হ'ব অকণমান ৰঙচুৱা হ'ব মাছটো নিজে এনেকৈ উঠি আহে তেতিয়া লৰাবলৈ মানে সহজ হয় কিন্তু মাছটো দিয়াৰ অকণমান পিছতে লৰাই দিলে মাছটো ভঙাৰ চান্স থাকে সেইটোৱে মানে মাছ ভজাৰ এটা স্পেচিয়েল কথা আৰু সেইটো মানে মনত ৰাখিব লগা কথা সেইটো আপোনালোকে যদি ফ'ল' কৰিব পাৰে ভাল হ'ব যিসকলে মাছ ভাজিবলৈ নাজানে মানে মাছটো কেৰাহীত দিয়াৰ লগতে ঘপককৈ লৰাই দিব নালাগে অকণমান টাইম ৰখিব লাগে আৰু সেইটোৱে কথা তেনেহ'লে চাই থাকিবচোন আৰু এয়া চাওক মই মাছ ফ্ৰাই কৰি ল'লোঁ কেইটামান আৰু আছে ফ্ৰাই কৰিবলৈ কৰি আছোঁ আৰু এয়া চাওক কচু সিজি গ'ল ধুনীয়াকৈ তিনি চাৰিটামান মাৰিব লাগিব বুলি কৈছিলোঁ কিন্তু মই 5-6টা মানে মাৰিলোঁ কিজানি গৰম পানী দিয়া ঠাণ্ডা পানী দিলে অকণমান টাইম লাগে অকণমান 3-4টা মাৰিলে সিজি যায় কিন্তু গৰম পানী দিয়াৰ কাৰণে সোনকালে চিটিটো মাৰিলে আৰু মই 6টামান চিটি মাৰাই দিলোঁ কচু সিজি গ'ল এতিয়া ধুনীয়াকৈ তেনেহ'লে চাই থাকিব বনাই আছোঁ মই আৰু আজি কচু তৰকাৰীত মই ভাবিছিলোঁ এটা বস্তু মিছ হৈ যাব কিন্তু দেউতাই মাত্ৰ বজাৰৰ পৰা এয়া লৈ আহিলে ফুলকবি আৰু বিলাহী মাছৰ সৈতে বনাম বুলি ভাবিছিলে কিন্তু মই কচু বনাই দিলোঁ
আৰু কচু দিয়া বিলাহী দুটা দি দিবলৈ ভাল হ'ব। এই দুটা মই কচুত দিবলৈ লৈ লৈছোঁ। আৰু এইফালে এতিয়া মই দেউতাৰ কাৰণে চাহ বনাই আছোঁ। চাহপাত চেনি দিবলৈ হৈ গ'ল, পানী উতলি গ'ল। আৰু এয়া চাহপাত চেনি দি দিলোঁ। এতিয়া মোৰ চাহ ৰেডি হৈ গ'ল, দেউতাক দিবলৈ লাগে এতিয়া। গোটেই পিচ মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু এইফালে এয়া কেঁচা জলকীয়া 3টা আৰু পিঁয়াজ এটা কাটি লৈছোঁ সৰুকৈ। আৰু এইফালে এয়া বিলাহী 2টা ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে এয়া মাছ ফ্ৰাই কৰা কেৰাহীটোতে মই এতিয়া দি দিম এইখিনি মাছৰ তেলখিনি। এতিয়া মানে আৰু মাছৰ তেল মাছত ভাজিম আৰু মানে মাছৰ তেলতে পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। নোহোৱালৈকে ভাজি থাকিম। পিঁয়াজখিনি ৰঙা হৈ যোৱাৰ পাছতে ইয়াতে মই দি দিম কচুখিনি। তেল কিজানি কম লাগিছে, কিন্তু নহয়, গোটেই কেৰাহীটোতে তেল হৈ আছে। ইমান তেল মানে আমাৰ দেউতাই কমাই দিব দিয়ে তৰকাৰীত, সেইটো কাৰণে মই তেল কমতে বনাই আছোঁ। আৰু কচুৰ তৰকাৰী ইমান তেল দিটো লাভ নাই। মাংস মাছ হ'লে বেলেগ কথা, মাংস তৰকাৰী হ'লে বেলেগ কথা, বা মাছৰ অলপ বেলেগ তৰকাৰী হ'লে বেলেগ কথা। কচুত ইমান তেল দিলেও ভাল নালাগে খাই, জোখতে দিব লাগে। আৰু এয়া পিঁয়াজ ৰঙচুৱা হৈ গ'ল, ইয়াতে দি দিম মই এতিয়া কচুখিনি। নিমখ হালধি দি দিলোঁ। এতিয়া এইখিনি লৰাই পেলাই অকণমান ঢাকি দিম, যাতে বিলাহীটো সিজি যায়। বিলাহী অকণমান সিজাৰ পিছতে পানী দিম। অঁতৰাই ল'লোঁ, আৰু এতিয়া দেখিছেনে বিলাহী সিজি গৈছে। আৰু কচুখিনি চব ভাঙিবলৈ ধৰিছে, বেছি ভাগি নেপেলাওঁ। ইয়াতে দি দিম এতিয়া পানী। পানী দি দিলোঁ, এতিয়া উতলিব। তাৰপিছত উতল অহাৰ পিছতে মাছ দিম। আৰু এয়া চাওক গাইজ, মই মানে গেছৰ পৰা জুইলৈ লৈ আহিলোঁ, কাৰণ জুইত বনালে বেছি সোৱাদ হয়। আৰু জুইত মানে ভাত বনাই আছিলোঁ, আৰু ভাত হৈ গ'ল। তাৰপিছত এয়া জুইলৈ লৈ আহিলোঁ, আৰু মাছ চাছ দি দিলোঁ। পূৰা কচু তৰকাৰী উতল আহিব। কালাৰ চাওক কেনেকুৱা লাগিছে, দেখি পেলাই খাওঁ খাওঁ লাগিছেনে গাইজ। আৰু ইয়াত মই নহৰু 2 ফুটামান থেতেলিয়াই দিলোঁ, আৰু জালুকো দিব পাৰে। জালুক মানে ঘৰত নাই, সেইটো কাৰণে নিদিলোঁ। আৰু এটা বস্তু এড কৰিব পাৰে, সেইটো হৈছে মচুৰ দালি কেইটামান। মচুৰ দালি কেইটামান কচু যেতিয়া কুকাৰত দিয়া যায়, তেতিয়া এমুঠিমান মচুৰ দালি দি দিবলৈ পাৰিলে খুবেই মানে মিঠা হৈ পৰে আৰু খোৱাত। আৰু মোৰ আজি কচু তৰকাৰীখন কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে কচু তৰকাৰী ভাল পায় কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।